সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ স্বাগতম জনাই আজি মই বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন অধ্যায়টোৰ তৃতীয় খণ্ড অৰ্থাৎ মেৰু অঞ্চল আৰু বিষুৱীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা প্ৰাণীসমূহৰ অভিযোজনৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে খুব মন দি চাবা আৰু শুনিবা। মেৰু অঞ্চল অতিশয় শীতল। এই অঞ্চলসমূহ বৰফে আৱৰি থাকে, গম পাইছানে? আৰু বছৰটো বেছিভাগ সময়তে ইয়াত প্ৰচুৰ ঠাণ্ডা থাকে। মেৰুত ছমাহ সূৰ্য অস্ত নাযায়, আনহাতে বাকী ছমাহ সূৰ্য উদয় নহয়। শীতকালত আকৌ উষ্ণতা কিমান হয় জানানে? -37 ডিগ্ৰী চেলচিয়াছৰ দৰে নিম্ন হ'ব পাৰে। এনে চৰম অৱস্থাত বাস কৰাৰ বাবে তাৰ প্ৰাণীবোৰে নিজকে খাপ খুৱাই লয় জানানে? উদাহৰণ হিচাপে বগা ভালুক আৰু পেঙ্গুইনবোৰে কেনেদৰে নিজকে খাপ খুৱাই লয় তাক আমি চাওঁ আহাচোন। এতিয়া মই প্ৰথমতে মেৰু অঞ্চলত বাস কৰা বগা ভালুকৰ অভিযোজনৰ বিষয়ে কওঁ শুনা। বগা ভালুকৰ নোমাল ছালখন বগা, সেয়েহে কি হয়, বগা বৰফৰ আঁৰত বগা নোমাল ছালখন সহজে দেখা পোৱা নাযায়। আৰু কি হয়, ইহঁতৰ চিকাৰী আৰু চিকাৰে সহজে দেখা নাপায়। ইহঁতৰ দেহত দুতৰপীয়া ডাঠ নোম থাকে। এইবোৰে কি কৰে, ইহঁতক শীতকালত গৰম কৰি ৰাখে। ইয়াৰ ছালৰ তলত চৰ্বিৰ এটা তৰপ আছে। এই চৰ্বিয়ে কি কৰে, ইহঁতৰ শৰীৰৰ উষ্ণতা আবদ্ধ কৰি গৰম কৰি ৰাখে। গৰম দিনত শাৰীৰিক কাম কাজবোৰৰ বাবে ঠাণ্ডাৰ প্ৰয়োজন। সেয়েহে বগা ভালুকে কি কৰে, সাঁতুৰিবলৈ যায়। ইহঁতে সাঁতোৰাত বৰ পাৰ্গত। ইহঁতে বৰফত সাঁতুৰি ফুৰে। ইহঁতৰ সাঁতোৰাবোৰ বহল আৰু ডাঙৰ, সেয়েহে এইবোৰে সাঁতোৰাত সহায় কৰাৰ উপৰিও বৰফত খোজ কঢ়াত সহায় কৰে। এতিয়া ইহঁতৰ দীঘল নখ দেখিছানে? তীক্ষ্ণ নখ আছে। এইবোৰে কি কৰিছে, বৰফত খোজ কঢ়াত সহায় কৰে। ইহঁতৰ তীব্ৰ ঘ্ৰাণ শক্তি আছে, মানে গুণ পোৱা শক্তিটো খুব বেছি ইহঁতৰ। ই কি কৰে, ভালুকক চিকাৰৰ অৱস্থান জনাত আৰু চিকাৰ ধৰাত সহায় কৰে। এইবাৰ মন কৰা, মেৰু অঞ্চলত বাস কৰা সকলোৱে জনা আন এবিধ প্ৰাণী কি, পেঙ্গুইন। চোৱাচোন, ইহঁতো বগা আৰু বগা পশ্চাদভূমিৰ সৈতে ধুনীয়াকৈ মিলি যায়। চোৱাচোন, শীতৰ পৰা ৰক্ষা পাবৰ বাবে ইহঁতৰো কি আছে, এখন ডাঠ ছাল, প্ৰচুৰ পৰিমাণে চৰ্বি আছে। মন কৰিছানে বাৰু? পেঙ্গুইনবোৰে একেলগে জুম বান্ধি থাকে। আৰু কি কাৰণে থাকে, ইহঁতৰ নিজৰ শৰীৰটো উষ্ণ কৰি ৰখাৰ বাবে এনেদৰে জুম বান্ধি থাকে। বগা ভালুকৰ দৰে পেঙ্গুইনবোৰেও ভালদৰে সাঁতুৰিব পাৰে। দেখিছানে, মন কৰিছা? শৰীৰটো সুগহী আৰু ভৰিবোৰ পতাযুক্ত বাবে সিহঁতে ভালদৰে সাঁতুৰিব পাৰে। মেৰু অঞ্চলত বাস কৰা আন প্ৰাণীসমূহ হ'ল মাছ, মেথুন, বল্গা হৰিণ, শিয়াল, চিল, তিমি আৰু চৰাই। মন কৰিছানে বাৰু? শীতকালত চৰাইবোৰে কি কৰে জানানে? গৰম অঞ্চললৈ প্ৰব্ৰজন কৰে। কি কাৰণে কৰে গম পাইছানে? সিহঁতে শীতৰ প্ৰকোপ সহ্য কৰিব নোৱাৰে আৰু শীত শেষ হোৱাৰ পাছত সিহঁতে পুনৰ ঘূৰি যায়গৈ। আৰু ভাৰত হ'ল এনেকুৱা বহুত চৰাইৰ লক্ষ্যস্থান। এটা কথা তোমালোকে মন কৰিবা, চাইবেৰিয়াৰ তুলনাত ভাৰতৰ জলবায়ু গৰম। গতিকে প্ৰতি বছৰে শীতকালত ইহঁতে চাইবেৰিয়াৰ পৰা ৰাজস্থানৰ ভাৰতপুৰ, হাৰিয়ানাৰ চুলতানপুৰ, উত্তৰ পূব ভাৰত আৰু ভাৰতৰ আন কিছুমান ঠাই জলাশয়লৈ প্ৰব্ৰজন কৰে। কথাটো বুজি পাইছানে বাৰু? এতিয়া মই তোমালোকক গ্ৰীষ্মমণ্ডলীয় বা বিষুৱীয় বৰ্ষাৰণ্য অঞ্চলৰ বিষয়ে ক'বলৈ লৈছোঁ। গ্ৰীষ্মমণ্ডলীয় বা বিষুৱীয় অঞ্চলত সাধাৰণতে গৰম হয়। কাৰণ কি কাৰণে হয় গম পাইছানে? এই অঞ্চলসমূহ বিষুৱ ৰেখাডালৰ আশে পাশে থাকে। আনকি আটাইতকৈ ঠাণ্ডা মাহতো তাপৰ মাত্ৰা কিমান হয়, 15 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ বেছি হয়, গম পাইছানে? আৰু গ্ৰীষ্মকালৰ গৰম উষ্ণতা কিমান হয়, 40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পাৰ হৈ যায়গৈ। আৰু গোটেই বছৰটোত দিন আৰু ৰাতিৰ দৈৰ্ঘ্য প্ৰায় সমান হয়। আৰু এইবোৰ অঞ্চলত কি হয়, প্ৰচুৰ পৰিমাণে বৰষুণ হয়। অবিৰত গৰম আৰু বৰষুণৰ বাবে এই অঞ্চলত গম পাইছানে, বিভিন্ন ধৰণৰ উদ্ভিদ আৰু বিভিন্ন ধৰণৰ প্ৰাণী পোৱা যায়। আৰু এই অঞ্চলৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি জানানে? গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল।
এই অঞ্চলত বাস কৰা লেখত ল'বলগীয়া প্ৰাণীসমূহ হ'ল বান্দৰ, চিম্পাঞ্জী, গৰিলা, সিংহ, বাঘ, হাতী, নাহৰফুটুকী বাঘ, জেঠী, সাপ, কীট-পতংগ আৰু চৰাই। এই অঞ্চলত বহুত প্ৰাণী গছৰ ওপৰত বাস কৰাত অভ্যস্ত হয়। যেনে মন কৰাচোন এইজনী ৰঙা চকুৱা ভেকুলীৰ ভৰিৰ পতাত থকা এবিধ আঠাজাতীয় পদাৰ্থৰ তৰপে এই প্ৰাণীবোৰক ইহঁতে কি কৰে বাস কৰা গছত বগাবলৈ সহায় কৰে। এই অঞ্চলত বাস কৰা আৰু কিছুমান আছে ধৰা প্ৰাণী আছে আহাৰৰ বাবে কি কৰে প্ৰতিযোগিতা হয়। সেয়েহে কিছুমান প্ৰাণীয়ে সহজে হাতেৰে ঢুকি নোপোৱা আহাৰ পাবলৈ নিজৰ দেহকে কি কৰে খাপ খুৱাই লৈছে। দীঘল ডাঙৰ ঠোঁটেৰে সৈতে টোকান চৰাই এবিধ মন কৰিছানে বাৰু? আফ্ৰিকাৰ এবিধ বিশেষ চৰাই। এইটো উদাহৰণ বিশেষ উদাহৰণ এটা তোমালোকে মন কৰিছা এইটো। ইয়ে কি কৰে টোকানক কি কৰে দুৰ্বল ডালত থকা ফল ঢুকি পোৱাত সহায় কৰে। অন্যথা কি হয় ইয়াৰ ওজনৰ বাবে এনে ডালবোৰৰ পৰা ফল সংগ্ৰহ কৰাটো সম্ভৱ নহ'লহেঁতেন। মন কৰিছানে দেখিছানে কিমান ৱেটটো সিহঁতৰ বহুত বেছি। মন কৰিছা? এই অঞ্চলত পোৱা আৰু এবিধ প্ৰাণী মন কৰাচোন সিংহনেজীয়া মেকাক বান্দৰে পশ্চিম ঘাট বৰ্ষাৰণ্য অঞ্চলত বাস কৰে। মন কৰিছা? ইয়াৰ আটাইতকৈ অসাধাৰণ বৈশিষ্ট্য কি জানানে? ইয়াৰ মূৰৰ পৰা গালৰ তলৰ ঠুটৰিলৈকে আগুৰি থকা ৰূপালী বগা কেশৰ আছে। মন কৰিছানে? এইবিলাক ইহঁতবোৰ ভাল আৰোহীও বগাব পাৰে ভালকৈ গম পাইছানে? আৰু জীৱনৰ সৰহখিনি সময় কি কৰে গছতে কটায় আৰু ফলেই ইহঁতৰ প্ৰধান খাদ্য। ইহঁতে গছৰ গুটি, কুমলীয়া পাত, কাণ্ড, ফুল আৰু কলিবোৰো খাই পেলায় গম পাইছানে? এই দাড়ি থকা বান্দৰে কি কৰে গছৰ বাকলিৰ ভিতৰত থকা কীট পতংগও বিচাৰে। যিহেতু ইহঁতে প্ৰয়োজনীয় আহাৰ গছৰ পৰাই পায় সেইকাৰণে কেতিয়াবাহে ইহঁত মাটিলৈ নামি আহে। ভাৰতীয় গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত পোৱা আন এবিধ প্ৰাণী আমি সকলোৱে জনা প্ৰাণী এবিধ চোৱাচোন মন কৰা হাতী। ইহঁতৰ কি হৈছে সোঁডাল মন কৰা এই সোঁডালে কি কৰে নাকৰ দৰে ব্যৱহাৰ কৰে যাৰ বাবে হাতীৰ ঘ্ৰাণ শক্তি খুব বেছি। সোঁডালক আহাৰ সংগ্ৰহ কৰাটো ব্যৱহাৰ কৰে। আৰু ইহঁতৰ মুখৰ পৰা বাহিৰলৈ লোৱা দাঁতবোৰ দেখিছানে বাৰু? দাঁতবোৰ ৰূপান্তৰিত দাঁত। এইবোৰে কি কৰে হাতীয়ে খাই ভাল পোৱা গছৰ বাকলিবোৰ ছিঙিব পাৰে গম পাইছানে? হাতীৰ কাণ দুখন মন কৰাচোন কাণ দুখন কিমান ডাঙৰ নহ'ব? ডাঙৰ হোৱাৰ কাৰণে ইহঁতৰ কি হৈছে অতি সৰু শব্দও শুনিব পাৰে। আৰু কাণ দুখনে হাতীক গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ গৰম আৰু আৰ্দ্ৰ জলবায়ুত শৰীৰটো ঠাণ্ডা কৰি ৰখাত যথেষ্ট সহায় কৰে গম পাইছানে? ঠিক আছে আমি আজি কি শিকিলোঁ শেষত আলোচনা কৰোঁচোন। মেৰু অঞ্চলত গোটেই বছৰ ধৰি শীতৰ প্ৰকোপ থাকে নহয়নে বাৰু? মেৰু অঞ্চলত সূৰ্য বছৰটোৰ 6 মাহ কাল অস্ত নাযায় আৰু বাকী 6 মাহত সূৰ্য উদয় নহয়। আৰু কি শিকিলোঁ মেৰু অঞ্চলত প্ৰাণীবোৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্যৰে অভ্যস্ত হয়। যেনে বগা নোমযুক্ত ছাল, তীব্ৰ ঘ্ৰাণ শক্তি, ছালৰ তলত চৰ্বি, সাঁতোৰা আৰু খোজ কঢ়াৰ বাবে বহল আৰু ডাঙৰ সাঁতোৰা ইত্যাদি এইবিলাক গম পালোঁ নহয় বাৰু? 3 নম্বৰতে আমি কি শিকিলোঁ প্ৰাণীৰ প্ৰব্ৰজনৰ বিষয়ে আমি গম পালোঁ নহয়নে বাৰু? তাৰপিছত অনুকূল জলবায়ুৰ বাবে বৃহৎ সংখ্যক উদ্ভিদ আৰু প্ৰাণী গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত পোৱা যায় নহয়নে বাৰু? সেই কথাও আমি গম পালোঁ। তাৰপিছত আমি কি গম পালোঁ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা প্ৰাণীৰ অভিযোজন হ'ল কি গছত বাস কৰা শক্তিশালী নেজ, দীঘল আৰু ডাঙৰ ঠোঁট, উজ্জ্বল ৰং, ডাঙৰ মাত, খাদ্য হিচাপে ফল, সংবেদনশীল শ্ৰৱণ শক্তি, তীব্ৰ দৃষ্টিশক্তি, দাঁত ছাল ইত্যাদিবিলাক আমি গম পালোঁ নহয়নে বাৰু? এইবিলাক গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ প্ৰাণীৰ অভিযোজন নহয়নে বাৰু? তোমালোকে এতিয়া ভিডিঅ'টো চাই যিমানখিনি বুজি পালা তোমালোকে তাৰ পৰা যিমান পাৰা সিমান প্ৰশ্নোত্তৰ বনাবলৈ চেষ্টা কৰিবা। আৰু নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিবা যিহেতু মই তাত মোৰ অধ্যায়টোত থকা যিখিনি প্ৰশ্নোত্তৰ আছে সেইখিনি মই আলোচনা কৰিম। আৰু লগতে আৰু এটা কথা কৈ যাওঁ তোমালোকৰ যদি আগৰ ভিডিঅ'বিলাক চাবলৈ বিচৰা তেনেহ'লে মোৰ নামত চাৰ্চ কৰিবা পূৰ্ণতুনি গগৈ, তেতিয়া সকলো ভিডিঅ' পাবা।
লগতে ছাবস্ক্ৰাইব আৰু লাইক দিবলৈ নাপাহৰিবা। আজিলৈ আহোঁ, ধন্যবাদ।